চৰকাৰখনে আমাক কি কৰিব বিচাৰে? আমি মানে মাৰ খাই খাই জীয়াই থাকিম নেকি? ইয়াত এই ড্ৰাইভাৰসকল নথকাহেঁতেন শ্বিলঙৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি গ'লহেঁতেন, মেৰুদণ্ড ভাঙি গ'লহেঁতেন। আমাৰ মানুহবোৰক এনেকে মাৰিছে তাত। ইয়াত কি মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি থকা নাই গুৱাহাটীত? চবক খেদিম, চবকে খেদিম ইয়াত যদি বেছি গুণ্ডামি কৰিবলৈ ফটোমি পাইছে ইয়াত। এই যে মেঘালয়ৰ ল'ৰা ছোৱালীবোৰ ইয়াত পঢ়ি আছে, আজিলৈকে আমাৰ মানুহে কিবা কৰিছে? কাকো অনিষ্ট কৰা নাই। এনেকে হলেতো পিটন দিম, এইবিলাক ইয়াত নচলিব। আমি ইয়াত আছো, আজিৰ পৰা আছো আৰু এইটো স্থায়ী সমাধান লাগিব। নহব এইবাৰ আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি? অসমীয়া জাতি উদাৰ জাতি কৰোঁতে মাৰ খাই খাই শেষ হৈছো। এনে অৰুণাচলে মাৰিছে, 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে। এনেকে আমি জীয়াই থাকিম? এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই। আহ্বান কি থাকিব আপোনালোকৰ চৰকাৰে যদি একো নকৰে? এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক, তাৰ পৰা আহ্বান কৰিম। কথা বতৰা কৈছে আমাৰ গাড়ী মুখিও ভাঙিছে আৰু অসম চৰকাৰে ক'ত? এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো নি? মেঘালয়ৰ প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি জ্বলাই দিব পাৰো, কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব। ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই। আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি হাত লগাই হাত ভাঙি দিয়া হ'ব, গুণ্ডামি কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট, কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত দাদা অসমৰ পৰা আমি কৈ দিছো, এটা কথা কৈ দিছো, মেঘালয়ৰ পৰাও এখন গাড়ী, গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহয়। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতি মাৰিব বিচাৰে, কথা হ'ল সিহঁতি মাৰিব, গাড়ী ভাঙিব, কলা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। অসমীয়া হয়, জীয়াই থকা অসমীয়া আমি নহয়। আমি ইয়াত বহিম, কোনো জিন্দাবাদ ক'ব নালাগে। দৰকাৰ হলে ইয়াত ত্ৰিপাল ধৰি দিম, ইয়াত বহিম। সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ী কথা